হয়, আমাৰ এইকেইদিন নেৰানেপেৰাকৈ বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত কিছু জাগাত জলমগ্ন হৈছে। আমি জানো যে প্ৰায় ৩-৪ দিন আগলৈকে আমাৰ বিশেষকৈ ভূটান ৰাষ্ট্ৰৰ মানে কাষে কাষে যিখিনি আমাৰ অঞ্চলবোৰ আছে তাত মানে পানীৰ এটা মানে বিৰাট এটা সমস্যা হৈছিলে। তেখেতসকলৰ নদ-নদী খোৱা পানী নোহোৱা হৈছিলে। কিন্তু বতৰৰ কৃপাত আজি সেই অঞ্চলবোৰত নিশ্চয়কৈ তেখেতসকলৰ খোৱাত আজি পানী উভৰি আহিছে। ইফালেদি তেখেতসকলৰ কাৰণে বহুত এটা মানে প্ৰকৃতিয়ে সুন্দৰ এটা তেখেতসকলৰ কাৰণে বৰদান হিচাপে হৈছে। কিন্তু কিছুমান অঞ্চল আছে য'ত নেকি জলমগ্ন হৈছে। তো অসম এটা এনেকুৱা এটা প্ৰদেশ হয়, এনেকুৱা এটা অঞ্চল হয় য'ত নেকি আমি এইবেলি মানে প্ৰায় 40-50 বছৰৰ মানে মূৰত আমাৰ সেই আমটেকা, কৈলামইলা বা তেনেকৈ দাঁতগিৰি অঞ্চলত মানে পানীৰ যিখিনি লেভেল সেই লেভেলটো নোহোৱা হৈ গৈছিলে, একেবাৰে তললৈ গৈছিলে। কিন্তু প্ৰকৃতিৰ যিখিনি কৃপা সেই কৃপা তেখেতলোকৰ আজি যথেষ্ট হয়তো সুখী। কিন্তু কিছু অঞ্চল জলমগ্ন হৈছে, তাত নিশ্চয়কৈ আমাৰ জিলা প্ৰশাসন, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে তাৰ কাৰণে ৰেডি হৈ আছে। আমাৰ গাৰ্জেন মিনিষ্টাৰ তেখেতসকলেও যথেষ্ট মানে জাগ্ৰত হৈ আছে যে কেনেকৈ আমি মোকাবিলা কৰিব পাৰোঁ। ময়ো যিটো এতিয়া নতুনকৈ মানে সাংসদ হৈছোঁ, এতিয়া আমাৰ সাংসদ হিচাপে মোৰ যিখিনি শপত গ্ৰহণ এতিয়াও হোৱাগৈ নাই। এতিয়াও হোৱা 24-ৰ পৰা 3 মানে জুলাইলৈকেহে হ'ব। তাৰপিছত নিশ্চয়কৈ মই কৰণীয় কামখিনি নিশ্চয় কৰিম। তথাপিতো মই জিলা প্ৰশাসনৰ লগত যোগাযোগত আছোঁ। তেনেকৈ যদি কিবা এটা পৰিৱেশ হয় তেতিয়াহ'লে মোকাবিলা কৰিব পৰাকৈ, তৎকালে মোকাবিলা কৰিব পৰাকৈ আমাৰ জিলা প্ৰশাসন একেবাৰে ৰেডি হৈ আছে। ডাঙৰীয়াক তেখেতৰ 3য়বাৰ কাৰ্যকালৰ কাৰণে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে তেখেতে প্ৰথম কাৰ্য তাত প্ৰথম ফাইলত সহি কৰিছিলে আমাৰ কিষাণসকলৰ কাৰণে যিখিনি PM কিষাণ আঁচনি দিয়া সেই ফাইলত তেখেতে সহি কৰিছে, আমি সকলোৱে জানো। তো আজি তেখেতে 17টা কিস্তি বা 17তম কিস্তি PM কিষাণ আঁচনিৰ য'ত মানে 2000 টকাকৈ দিয়া হয়, সেইটো গোটেই দেশৰ 9.26 লাখ বেনিফিচিয়াৰীসকলক প্ৰায় মানে 20,000 কোটি টকা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে। এই কাৰ্যটো আজি তেখেতৰ সমষ্টি বাৰাণসীৰ ফালৰ পৰা তেখেতে সেইটো কৰিছে। তো ইয়াত মই দেশৰ কোটি কোটি আমাৰ কৃষকসকলৰ হৈ তেখেতৰ প্ৰতি মই আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বহু কিষাণ বা আমাৰ কৃষকসকলে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। মই আশা ৰাখিছোঁ যিখিনি আজি কিষাণ PM কিষাণ আঁচনি আমি পাই আছোঁ, কৃষকসকলে তেখেতসকলে যাতে সৎ ব্যৱহাৰ কৰে। কাৰণ এতিয়া ধান ৰুবৰ সময়, এইটো সময়ত তেখেতসকলৰ ঔষধ পাতিৰ পৰা আৰম্ভ কৰি যিখিনি লাগতিয়াল বস্তুবোৰ আছে সেইটো যাতে তেখেতক ক্ৰয় কৰি আহি থকা সময়ৰ কাৰণে সুন্দৰ এটা পৰিৱেশত খেতিটো কৰিব পাৰে, তাৰ বাবে মই তেখেতসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয় যিটো 17তম কিস্তি প্ৰদান কৰিলে, এই কিস্তিত আমাৰ 62,436জন কৃষকে লাভান্বিত হৈছে। আৰু আমি আগন্তুক দিনত আৰু অধিক কৃষকসকলক এই সুবিধা দিব পাৰিম বুলি আমি আশা কৰিছোঁ। আজি আমি এই প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো ৱেবকাষ্টিঙৰ আগতে আমি 2টা প্ৰশিক্ষণ ৰাখিছিলোঁ। এটা হৈছে আমাৰ PM কিষাণ আৰু অন্যান্য আঁচনিৰ PM কিষাণ, KCC, ফচল বীমাৰ ওপৰত এটা সজাগতামূলক, আৰু আগন্তুক ধান খেতিত বৰ্তমান যিটো ধান খেতি চলিছে এইটোত সুষম হাৰত কেনেকৈ সাৰ দি সুষম হাৰত ঔষধ ছটিয়াই যেনেকৈ আমি কৃষকৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে আমি এটা প্ৰশিক্ষণ ৰাখিছিলোঁ। আজি আমি কৃষকসকলৰ উপস্থিতিয়ে আমাক এই বতৰাখিনি দিয়াটো আমাক সহায় কৰিছে, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু যিসকল কৃষকে এতিয়াও PM কিষাণ পাবলৈ আছে সেইসকলক আগবাঢ়ি আহিবলৈ, আৰু আমাৰ যিসকল ইতিমধ্যে হিতাধিকাৰী হৈছে, যিসকলে এই ধনৰাশি পাইছে, তেখেতসকলক তেওঁলোকৰ ভাই বন্ধু আত্মীয়
ওচৰ চুবুৰীয়াক উদগনি দিবলৈ সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।